নমস্কাৰ সকলোকে বিহু বুলি বজাৰ কৰিবলৈ আহিছিলোঁ আৰু ঘৰলৈ আহি দেখিলোঁ পাৰ্চেলৰ ভাইটিজনে তিনিটাকৈ পাৰ্চেল একেলগে দি থৈ গ'ল কি আছে দেখুৱাই আছোঁ আজিৰ ব্লগটোত আৰু ৰাতি কোনে বাৰু ইছু আৰু মোলৈ গিফ্ট দি পঠাইলে তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ এই স্লিং বেগটো মই অনলাইন অৰ্ডাৰ দিছিলোঁ কেনেকুৱা লাগিছে জনাব এটা ড্ৰেছো লৈছোঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ মলৰ পৰা লৈছিলোঁ বহাগ বিহু বুলি ক'লেই নিজৰ মানুহখিনি কিবা এটা সৰুকৈ হ'লেও গিফ্ট দি ভাল লাগে আৰু সেইবাবে মই এয়া অনলাইন অৰ্ডাৰ কৰিছিলোঁ এইটো এটা মই গিফ্ট দিব লগা আছিলে তাৰ বাবে আৰু এই বেগটো যে দেখিছে এইটো মই বাক দিছোঁ আৰু এই এম্ব্ৰইডাৰী কৰা ব্লেক বেগটো মই মাৰ বাবে আনিছিলোঁ আৰু মোৰ যে বিৰাট পছন্দ হৈছে আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন বিহুৰ বাবে এয়া ইছুৱেও আইতাকৰ লগত অকণমান সহায় কৰি দিছে পিঠা বনাই আছে আৰু এইবাৰ মই বিহু বুলি পিঠা বনোৱা নাই মায়ে অকণমান বনাইছে যিকেইখন দেখিছে সেইখিনি আৰু বিশেষ একো নাই বিহু বুলি কি আনিছা মোলৈ থেংক ইউ বাহঁতৰ বাৰ সৰুৰে টুকাইছে ভিন্দৰ দেউতা সেইবাবেই একো দিব নাপায় বুলি কয় তথাপিও খালী হাতে অহা নাই এনেকৈ ফ্ৰুইট আৰু তাই মিঠাই আৰু ঘৰতে কেক বনাই আনিছিলে একেবাৰে চিম্পুল বনাইছোঁ মাছৰ মুড়িঘণ্ট মাছৰ টেঙা আঞ্জা আৰু মাছৰে মছলা আৰু তাৰ বাহিৰে একো বনোৱা নাছিলোঁ জোলটো খাইছ মাছত খাব যাও মাংসটো টেষ্ট কৰা এয়া মুড়িখনটো এনেকুৱা টেষ্ট কৰিছ লাজ নাপা তই আকৌ মোক ধেৱা পেলাই ভাল পা গৰমত বিৰাট ধুনীয়া ঠাণ্ডা ঠাণ্ডা আশীৰ্বাদ দিয়া আৰু মোৰ একেটা দিন মনটো বহুতেই বেছি বেয়া হৈ আছে আৰু এই বেয়া হৈ থকাৰ সময়তে পৰিয়ালৰ ভণ্টি এজনীয়ে গিফ্ট দি পঠাইছে ইয়াতে ইছু বুলি লিখা আছে আৰু এয়া মাইনা বা বুলি ইমান ধুনীয়া কৰি গলৰ দেখিছেনে আৰু কাণফুলি দিছে আৰু মনটো বেয়া লগাৰ মাজতে অকণমান ভাল লাগি গ'ল আৰু ইছুৰো জ্বৰ হৈ আছিলে ইছুৰ বহুত বেছি জ্বৰ উঠি আছিলে আৰু মোৰ মনটো কিহৰ কাৰণে বেয়া হৈ আছে আপোনালোকে গম পাব বাৰু মই ধুনীয়াকৈ ডৰেমন এটা দিছিলে ইয়াতে পইচা ভৰাবও পাৰি আৰু আইচক্ৰীম এইটো আৰু লগে লগে সি পইচা ভৰাই ল'লে আৰু এয়া কেইদিনমান পিছৰ ভিডিঅ' হয় মোৰ হাজবেণ্ডৰ বছৰেকীয়া আৰু এয়া তাৰপিছত গম পাইছেই মোৰ মনটো কিহৰ কাৰণে বেয়া লাগি আছিলে আৰু এয়া তাৰো বহুত দিন পিছত আৰু মই যিহেতু জনাইছোৱেই আজিৰ ব্লগটো বহুত দিনৰ হয় সৰু সৰু এনেদৰে ভিডিঅ' ক্লিপ ৰাখি থৈছিলোঁ আৰু এয়া ফেঞ্চি বজাৰত আহিলোঁ বিহুৰ কাপোৰ কিনিবলৈ মেখেলা চাদৰ টচৰ কাপোৰ এযোৰ ল'ম বুলি এতিয়া বেলেগ এখন দোকানলৈ আহিছিলোঁ আৰু তাতে মই মায়ে গিফ্ট দিছিলে মই দেখুৱাম বাৰু আপোনালোকক ইমান ধুনীয়া কাপোৰ এযোৰ মোক মায়ে গিফ্ট দিছে আৰু বায়ু ল'লে বাৰ লোৱাখিনি মোৰ ভিডিঅ' কৰা নহ'ল বায়ু দুযোৰ ল'লে আৰু এযোৰ মই নিজে লৈছোঁ নিজৰ বাবে এযোৰ মায়ে গিফ্ট দিছে এইযোৰ কাপোৰ মায়ে গিফ্ট দিছে মোক টচৰ হয় বিৰাট ধুনীয়া লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন আৰু এইযোৰ নুনি কটন হয় নুনি কটনৰ কাপোৰযোৰ মায়ে লৈছে একদম গৰমত যে ইমান মানে ঠাণ্ডা লাগি গৈছে কেতিয়াবা মাৰ পৰাও পিন্ধিম মই
কাৰণ বিৰাটেই বেছি ধুনীয়া লাগিছে আজিকালি এনেকুৱা ধৰণৰ নুনি কটনবিলাকেই খুব চলি আছে বহুত বেছি ধুনীয়া লাগিছে আৰু বাই মোক এবাৰ বিহু বুলি এইযোৰ কুৰ্তা সেট দি দিছিলে মই ভিডিঅ' বনাই এনেকৈ আপোনালোকক দেখুৱাই দিছোঁ আৰু এয়া আমি লোৱা কাপোৰ কেজুৰৰ ফটো মই দি দিছোঁ আপোনালোকক আৰু এইযোৰ হ'ল এইটো মই মলৰ পৰা লৈছিলোঁ বুলি কৈছিলোঁ যে এইটো ড্ৰেছ মলৰ পৰা লৈছিলোঁ যেহেতু ভিডিঅ' বা ফটো তেনেদৰে নাছিলে সেইবাবে এয়া মই বহুত দিন পিছত এতিয়া মই ফটো উঠাই পেলাই আপোনালোকক দেখুৱাই দিছোঁ কি এনেকুৱা ড্ৰেছ হয় আৰু যদি আজিৰ ব্লগটো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ